গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এখন নতুন ভিডিঅ'লৈ। আজি হৈছে 27 এপ্ৰিল আৰু আজি আমাৰ এনিভাৰ্চাৰী আছে আৰু আমি সেইভাবে গৈ আছোঁ হিংৰি তাতে গুপ্তেশ্বৰ মন্দিৰলৈ যাম পূজা কৰিবলৈ। এইটো আমাৰ 6 মেৰিজ এনিভাৰ্চাৰী হয় আৰু এই যোৱাকালি টুকটুকৰ চুলিখিনি পেলাই দিছোঁ। ইয়াৰ গৰমো পৰিছে বহুত আৰু বাকী চুলি তাইৰ পাতল যে সেইকাৰণে কাটি দিলোঁ আৰু টুকটুকে চবকে হাই কৰি আছে আৰু তাইৰ ইয়াত দাঁত ওলাইছে যে ইয়াত দুটা দাঁত ওলাইছে, এটা মানে অকণমান ওলাইছে আৰু ইয়াৰ চুলি দেখাই আছে যে মানে চুলি নাই যে সেইকাৰণে মনটো বেয়া হৈ গৈছে তাইৰ। বাকী আমি 4জন গৈ আছোঁ, মই টুকটুক আৰু টুকটুকৰ পাপা আৰু লগত আছে টুকটুকৰ খুৰাৰ ল'ৰা। এয়া আমি ঘৰত অহা বহুত দিনে ভোট দিবলৈ আহিছিলোঁ আৰু এতিয়া মানে টুকটুকৰ পাপাৰ অফিচো বন্ধ আছে, 8 তাৰিখলৈকে বন্ধ আছে, 8 তাৰিখৰ আগতে যামগৈ আমি। আৰু এয়া আমি পাই গ'লোঁ গুপ্তেশ্বৰ মন্দিৰ আৰু ইয়াৰ পৰা আমি পূজাৰ সামগ্ৰী লৈ লৈছোঁ আৰু আপোনালোকে যদি শৰাই আগবঢ়াব বিচাৰে ইয়াৰ পৰা আপোনালোকে চব বস্তু লৈ ল'ব পাৰিব আৰু তাৰপিছত তাত জমা দিলে মানে কুপন দিব, তাৰপিছত আপোনালোকে লৈ আহিব পাৰিব প্ৰসাদখিনি। বাকী ধূপ চাকি যি আছে চব ইয়াৰ বাহিৰতে জ্বলাব দিয়ে, মানে ভিতৰত জ্বলাব নিদিয়ে। ইয়াতে আছে সৰু সৰু দুটা মন্দিৰ আছে, ইয়াতে জ্বলাব দিয়ে। মই প্ৰথমে চাকিগছ জ্বলাই লৈছোঁ আৰু এতিয়া টুকটুকৰ পাপাই জ্বলাই আছে। আৰু এইখনেই হৈছে মন্দিৰৰ ভিতৰ ভাগ। আমি পূজা কৰি হৈ গ'লোঁ। ইয়াৰ ভিতৰতে এয়া পানী আছে যে পানীৰ তলতে শিৱলিংগটো আছে গুপ্ত হৈ, ইয়াতে পূজা কৰে চবেই। বাকী এতিয়া আমি পূজা চূজা কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাম। আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই।